আহি যাব আকৌ চবৰে অকণমান অকণমান আহি আছে নাচো 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 নাচ 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 জামে 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 ৰো আমার সেক্রেটারি বাবু রে এইজন আমার সেক্রেটারি আমার মানে খানগড় সেক্রেটারি মিস্টার রাজেশ কুমার দেউরে এই দুটাই নুমলীয়া মানে আমাৰ একদম এক নম্বৰ বিহুৱান নুমলীয়া এক পাক নাচিব লাগে নুমলীয়া এয়া নুমলীয়াৰ লগত আছে এইটো আমাৰ একদম মানে আৰু খাচ মাল মানে এয়া আমাৰ খুন্দি বাহৰত মানে আজি দেউৰী পৰম্পৰা অনুযায়ী বিহু ওলোৱাৰ নিয়ম আৰু ইয়াকে আমি পূৰ্বপূৰ্বৰ পৰা ধৰি আহিছোঁ আৰু আজিও এইটো ধৰি ৰাখিছোঁ গতিকে এইটো যে মোৰ দাদা ডাঙৰ দাদা আৰু এয়া খুন্দিৰ বাহৰত মানে আমাৰ এটা নিয়ম আছে আৰু যিটো আমি পূৰ্বপূৰ্বৰ পৰা পালন কৰি আহি আছোঁ আৰু আজিও পালন কৰিছোঁ এই হ'ল বিহু উৰুৱাৰ আমাৰ নিয়ম আৰু এই নিয়মক মানে আমি পালন কৰি পিনে এয়া আমাৰ দাদাহঁতে খুৱাইহঁতে চব আহিছে সকলোৱে আৰু এয়া গাঁৱৰ ৰাইজে ডেকা গাভৰু জীয়ৰী পৰা বোৱাৰী সকলোৱে মিলি একত্ৰিতভাৱে একতাকৈ নাচ গান কৰি ফূৰ্তি একদম বহুত ফূৰ্তি কৰা হৈছে আৰু সকলোৱে এই বহাগৰ বিহুতে মানে গুৱাহাটীৰ পৰা ধৰি পিনে যোনবিলাক বাহিৰত আছে সেইবিলাক সকলোৱেও আহে আৰু তেখেতসকলকো এই বিহুতে লগ পোৱা যায় আৰু সেইবাবে আৰু আমাৰ দাদা এয়া বিহুৰ বাবে কওকচোন দাদা মানে আমাৰ ইয়াত কি আমাৰ এনেই বহাগ বিহুটো আমাৰ ইবাকু বিচু বুলি কয় ইবাকু মানে ফুলৰ যেতিয়া প্ৰকৃতি যেতিয়া গোটেই পৰিৱেশটো মানে নতুন ৰূপত যেতিয়া গা কৰি উঠে যেতিয়া ফুল গছ যেতিয়া পাত সলায় ঠিক তেনেধৰণে নতুন বছৰৰ দৰে আমাৰ এই ইবাকু বিচু আমাৰ গোটেই জনসাধাৰণে মানে আমাৰ দেউৰী জনগোষ্ঠীসকলে এই বিহুটো উদযাপন কৰে আজি আমাৰ এই বিহুৰ শেষ দিন আমাৰ সেই শেষ দিনত ডেকা গাভৰু বুঢ়া মেথা জীয়ৰী বোৱাৰী গাঁৱৰ সকলোৱে আহি আজি বিহু উপভোগ কৰিছে আৰু বিহু উপভোগ কৰাৰ লগতে বিহুত তেখেতসকলে নিজৰ নিজৰ মনত থকা বিহুৰ যিটো উৎসাহ সেইটো তেখেতসকলে প্ৰদৰ্শন কৰিছে আৰু আজিৰ পৰা আমাৰ দেউৰীসকলৰ গোটেই জনগোষ্ঠীটোৰ বিহুটোৰ প্ৰত্যেকটো গাঁৱৰে বা গোটেই অসমৰ যিমানখিনি আমাৰ দেউৰী সমাজ আছে তেখেতসকলে আজিৰ পৰা এই বৃহস্পতিবাৰ দিনতে আমাৰ দেউৰী বিহুটো আমি মানে উৰুৱাই দিম ইয়াৰ উপৰিও আমাৰ কিছুমান আমাৰ মাজতে এটা টেঙাপনীয়া বুলি এটা জনগোষ্ঠী আছে বা দেউৰীসকল আছে তেখেতসকলে শুকুৰবাৰে সকলো ৰাইজৰ আমি এই ধানত আমি যিটো বিহু মাৰিছোঁ ইয়াৰ জৰিয়তে আমি সকলো দেউৰী ৰাইজৰ লগতে অসমৰ সকলো জনগোষ্ঠীৰ ৰাইজক আমি এই বিহুটো উপভোগ কৰিব বুলি ভাবি মই এইখিনি কথাই আপোনালোকক জনাবলৈ ধন্যবাদ আপোনাৰ যি দুআষাৰ শুনিলোঁ খুব ভাল লাগিলে আৰু আপোনালৈ ধন্যবাদ আৰু আমাৰ এইজন আমাৰ গাঁৱৰে হয় অৰূপ দেউৰী তেখেতক ধন্যবাদ জনালোঁ আৰু এয়া আমি দৃশ্যমান আছিলোঁ এইটো আমাৰ খুন্দিগিৰাৰ মেইন মানে খুন্দি বাঁহৰ আৰু এইটো জাকৰুৱা বুলি কয় আৰু
এইটো ঘৰত মানে বলিয়া বাবা আৰু অন্যান্য যিসকল আমাৰ দেৱতা আছে তেখেতসকলক আমি পূজা অৰ্চনা কৰোঁ। আৰু এইটো আমাৰ খণ্ডিকীয়া বাহৰ আৰু ইয়াত আমাৰ মেইন যিটো আদ্য দেৱতা তেখেতক আমি ইয়াতে পূজা কৰোঁ। আৰু এইটো এটা মন্দিৰ। এইটো আমাৰ ইয়াত কোনো দেৱী দেৱতাৰ কোনো এটা তেনেকুৱা এটা নিৰ্দিষ্ট ফটো বা কিবা এটা মূৰ্তি হেৰি নহয়। এইটো আমাৰ শক্তি পূজাক উপাসনা কৰা হয়। আৰু এই সকলোতে ইয়াৰ মাজতে আমাৰ বছৰেকত বিহুত সকলোৱে এয়া আমাৰ খ্যান মনা নাচিবৰ কাৰণে আহিছে। আৰু এয়া আমাৰ ৰিমি চুনামি আৰু এয়া আমাৰ সকলোৱে এই ডেকা গাভৰু ছোৱালীবিলাকে এয়া নাচি ভাগি খুব বিহুৰ সুন্দৰ এটা আমাৰ পৰিৱেশ সৃষ্টি কৰা হৈছে আৰু খুব ভাল লাগিছে। আমাৰ গায়ত্ৰী আমাৰ ভাগিনজনী খুব ধুনীয়াকৈ নাচিছে। আৰু এয়া এনেকৈ খুব সুন্দৰকৈ আমাৰ এটা বিহুৰ নৃত্য কৰাৰ এটা নিয়ম, আৰু সেই নিয়মটো আমি আগৰ পৰা ধৰি আহিছোঁ আৰু আগলৈও হৈ গৈ থাকিব এনেকৈয়ে খুব সুন্দৰভাৱে খুব ধুনীয়াকৈ ইয়াত সকলো ধৰণ মানে কোনো ভেদভাৱ নথকাকৈ ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলোৱে একত্ৰিত হৈ একেলগে নাচা এটা আমাৰ মিলনস্বৰূপ যিটো আমাৰ বেলেগতকৈ আমাৰ দিবঙীয়াসকলৰ পৰিৱেশটো বেলেগ। আৰু বাকী সকলোতে এইধৰণে দেখিবলৈ পোৱা নাযায়। যিহেতু আমাৰ এই দেউৰী বিহুৰ ভিতৰতে যিটো আমাৰ বিহুৰ নাচ গান কৰাৰ এটা নিয়ম, সেইটো হ'ল চবতকৈ বেলেগ। যিহেতু আমাৰ ইয়াত শেষত আৱৰবৰ নাচা হয়। আৰু এই আৱৰবৰ লহৰীয়াত মানে হাতত ধৰা ধৰি কৰি এজনে ইজনক ধৰা ধৰি কৰি পিনে খুব সুন্দৰভাৱে এটা একত্ৰিত যিটো দেখাবলৈ আমাৰ মানুহৰ মাজত একতা আৰু একতাৰ যিটো আছে সেইটো মানে সকলোতে দেখিবলৈ পোৱা নাযায়। সকলোৱে একতা হৈ পিনে নাচা কৰাৰ তেনেকুৱা এটা পৰিৱেশ এটা বেলেগ এটা সমাজতো দেখিবলৈ পোৱা নাযায়। যিহেতু সকলোৰে বেলেগ বেলেগ ৰীতি নিয়ম। আৰু আমাৰ মাজতে যিবিলাক ফৈদ আছে, যেনেকৈ আমাৰ টেঙামণিয়া আৰু বৰগীয়া, তেখেতসকলৰ এটা নীতি নিয়ম আছে। বোৱাৰীখিনিয়ে বোৱাৰী ভাগে নাচা কৰে আৰু জীয়ৰীখিনি জীয়ৰী ভাগে, ডেকাখিনি ডেকা ভাগে, বুঢ়াখিনি বুঢ়া ভাগে। আৰু কিন্তু আমাৰ ইয়াত কিন্তু সেইটো পৰিৱেশ নাই। যিহেতু আমাৰ দিবঙীয়াসকলে বোৱাৰী জীয়ৰী সকলোৱে বুঢ়াৰ পৰা ধৰি বুঢ়ীলৈকে সকলোৱে একেলগে একে সময় একেটা গানতে একেটা ঢোলৰ নাচতে একেলগে একেটা বিহুৰ গীততে সকলোৱে নাচাৰ এটা খুব সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পোৱা যায়। আৰু যিটো নিয়ম বেলেগত দেখিবলৈ পোৱা নাযায়। খুব সুন্দৰ। ধন্যবাদ আপোনালোকলৈ।